हेलो प्रिय बंधुসকল মোৰ দেৱাশী ইউটিউব চেনেললৈ আপোনালোক সবকে পুনৰবাৰ স্বাগতম জনাইছো আৰু বন্ধুসকল মই হল দেৱাশী ষ্টাইট আৰু আপোনালোকে চাইছে নিজৰ আপোন চেনেল দেৱাশী বন্ধুসকল পোনপ্ৰথমে গুড মৰ্নিং আৰু আজি আমি অলপ কথা পাতিম আমাৰ 50 সাবস্ক্ৰাইবাৰৰ ওপৰত যত নেকি আমাৰ এনেকুৱা সৰু ক্ৰিয়েটাৰ্স আছে হিয়তি মানে ইউটিউবৰ পৰা সফলতা প্ৰাপ্ত কৰিব নোৱাৰি মাজতে চেনেল এৰি গুচি যায় আৰু তেওঁলোকৰ বাবে আমাৰ 50 সাবস্ক্ৰাইবাৰত কি পায় হেতু মই আজি এতিয়া কৈ দিম বাৰু হেতু অপচনটো দিয়া হৈছে আমাৰ সৰু ক্ৰিয়েটাৰ্স বিলাকৰ বাবে যত নেকি তাৰ পৰা আমি সাবস্ক্ৰাইবাৰ গেইন কৰিব পাৰিম আৰু অডিয়েন্স গেইনছ কৰিব পাৰিম সো হেতু অপচনটো কি হয় হেতু মই আপোনালোকক কৈ দিম আৰু কেনেকৈ ইউজ কৰিব লাগে হেতু কৈ দিম যদি আমাৰ 50 সাবস্ক্ৰাইবাৰ হয় তেনেহলে আমি লাইভত আহিব পাৰিম যত নেকি লাইভত আহি আমি সাবস্ক্ৰাইবাৰ গেইন কৰিব পাৰিম আৰু অডিয়েন্সও গেইন কৰিব পাৰিম সো প্ৰিয় বন্ধুসকল আজি মোৰ হেতু ভিডিঅ'টিৰ জৰিয়তে আপুনি এটা কথা জানিলে চাগে যে আমি 50 সাবস্ক্ৰাইবাৰ হৰে লাইভত আহিব পাৰিম সো এই কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই লাইক এটা কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে এনেকৈ 1k সাবস্ক্ৰাইবাৰ আৰু 1 মিলিয়ন সাবস্ক্ৰাইবাৰ 10 মিলিয়ন সাবস্ক্ৰাইবাৰ 100k সাবস্ক্ৰাইবাৰত আমি কি পাই ইউটিউবৰ পৰা কি আমি কি এৱাৰ্ডছ পাই হেতু যদি আপোনালোকে জানিব বিচাৰে তেন্তে মই পাছৰ ভিডিঅ'টোত এটা ভিডিঅ' বনাই দিমগে ফুল ভিডিঅ' সো আপোনালোকে মাত্ৰ কমেন্ট বক্সত এটা কমেন্ট কৰি জনাব যে মোক হেতু ভিডিঅ' লাগে এনেকুৱা ভিডিঅ' লাগে সো মই আছোৱেই সো চিন্তা নকৰিব আপোনালোকে আৰু আশা ৰাখিছো আপোনালোকে যাতে যেন মাজতে চেনেল এৰি গুচি নাযায় সো থ্যাঙ্কস ফৰ ওয়াচিং ফুল ওয়াচ কৰাৰ বাবে বাই বাই